নমস্কাৰ সকলোকে জিআৰচি আছাম চেনেললৈ স্বাগতম। আপুনি সিগাৰেট সেৱন কৰে নেকি? যদি আপুনি সিগাৰেট সেৱন কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। যদিওবা সেৱন নকৰে তথাপিও এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো এই ভিডিঅ'টোৱে আপোনাৰ লগতে আনজনকো সহায় কৰিব। তো আজিৰ ভিডিঅ'টো নিচাৰ ওপৰত বনোৱা হৈছে। নিচা আমি প্ৰথমতে জনা উচিত নিচানো কি। বিজ্ঞানসন্মতভাৱে আমি উদাহৰণ দিবলৈ নাযাওঁ, সংজ্ঞা দিবলৈ নাযাওঁ। সহজভাৱে বুজিবলৈ নিচা হৈছে মানুহৰ মনে যিটোৰ ওপৰত বেছি আগ্ৰহী হয়, মানুহৰ মন যিটোৰ ওপৰত বেছি আগ্ৰহী হয় সেইটোৱে নিচা। কিন্তু নিচাৰ ভাগ আছে। আমাৰ নিচাৰ ভাল বেয়া দুটা দিশ থাকে। সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে, সেইদৰে নিচাৰো দুটা দিশ আছে, ভাল আৰু বেয়া। ভাল দিশবোৰ যেনে পঢ়াৰ ওপৰত নিচা। এনেকুৱা মানুহ আছে কিছুমানে পঢ়ি থাকিবলৈ মন যায়, তেওঁৰ টাইম হোৱাৰ লগে লগে তেওঁ পঢ়িবলৈ মন যায়, তেওঁৰ পঢ়াৰ ওপৰত নিচা। ঠিক তেনেদৰে মানুহৰ আৰু এটা নিচা সচৰাচৰ দেখিবলৈ পোৱা চাহৰ ওপৰত নিচা। চাহ যদি চাহ খাব নাপায় তেতিয়াহ'লে মূৰৰ বিষ হয়। আজিৰ এই ভিডিঅ'টোত চিগাৰেটৰ ওপৰত বনাবলৈ গৈ আছোঁ। চিগাৰেট একচুৱেলি নিচা হয়। চিগাৰেট মানুহে খায়, কিন্তু খোৱাৰ সময়ত ভাবে এইটো একো নহয়, সামান্য বস্তু, কিন্তু লাষ্টত অৱশেষত সেই বস্তুটোৱে হৈ গৈ বহুত ভয়ানক। এই ধোঁৱাটোৱে মানুহক কেনেদৰে ক্ষতি কৰে এই সময়তে নাজানে, মানুহে পায় খায়, কিন্তু এয়া কৰা উচিত নহয়। যদি জীৱনৰ মূল্যৱান বুলি ভাবে আপোনালোকে চিগাৰেট খোৱা এৰি দিয়ক। চিগাৰেটে কেনেকৈ আমাৰ দেহত ক্ষতি কৰে, হাঁওফাঁওত কেনেদৰে ক্ষতি কৰে, আপোনালোকক এই ভিডিঅ'টোত আজি এটা প্ৰজেক্ট বনাই আপোনালোকে ক'বলৈ লৈছোঁ। 90% হাঁওফাঁওত কেঞ্চাৰ হয় চিগাৰেট সেৱনৰ ফলত। ভাবি চাওক কিমান ডেঞ্জাৰাছ হ'ব পাৰে, ইমান ভয়ানক। তো প্ৰজেক্টটো বনোৱাৰ আগতে এই ভিডিঅ'টোলৈ মন কৰক কেনেকৈ আমাৰ শৰীৰত চিগাৰেটে ক্ষতি কৰি আছে। তো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো প্ৰত্যক্ষ কৰিব। তো এতিয়া বেছি দেৰি নকৰি আমি প্ৰজেক্টটো বনাবলৈ ষ্টাৰ্ট কৰিম। তো এই প্ৰজেক্টটো বনাবৰ কাৰণে আমাক লাগিব এনেকুৱা ধৰণৰ প্লাষ্টিকৰ এটা বটল। তাৰপিছত আমি এই প্লাষ্টিকৰ বটলটো কি কৰিব লাগিব, এই মুখাখন এনেকৈ আমি ফুটা কৰি ল'ব লাগিব, আৰু তাৰপিছত আমি এইফালে এটা ফুটা কৰি ল'ব লাগিব। ঠিক এইটো নিচিনাকৈ ফুটা কৰি ল'ব লাগিব। ইয়াত ফুটা কৰিছোঁ, তাৰপিছত ইয়াত ব্লেক টি মাৰি দিছোঁ। তাৰপিছত ইয়াত এই মুখাটোত এই ফুটাটো যে আছে তাত এনেকৈ আমি চিগাৰেটডাল সোমাই দিব লাগিব। যিহেতু আমি চিগাৰেটডাল সেৱন নকৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়াটো আমি হাতত ল'ব লগা হৈছে। তাৰপিছত এনেকুৱা কটন অকণমান ইয়াত লগাই ল'ব লাগিব। এতিয়া এই বটলটো আমি পানীৰে পৰিপূৰ্ণ কৰিব লাগিব। তো এতিয়া আমি এই বটলটো পানীৰে পৰিপূৰ্ণ কৰিলোঁ। এতিয়া আমি এই কটন আৰু এই চিগাৰেটডাল আমি এই মুখাখনত এনেকৈ লগাই দিম। এনেকৈ লগাই দিম, আৰু এতিয়া আমি চিগাৰেটডাল জ্বলাম। তো চিগাৰেটডাল জ্বলা হোৱাৰ পিছত আমি এই টেপটো এতিয়া খুলি দিম। এনেকৈ কৰিলে কি হয়, এই চিগাৰেটৰ ধোঁৱাখিনি আমাৰ বটলত সংৰক্ষণ হ'ব, আৰু পানীয়ে টানি আনি পানীখিনি ওলাই যাব। অৱশেষত পানীৰ ঠাইত আমাৰ ধোঁৱাখিনি সংৰক্ষণ হৈ থাকিব। তো এনেকৈ এৰি দিলোঁ। এতিয়া ধোঁৱাখিনি এই পানীত সংৰক্ষণ হ'বলৈ ধৰিছে, আৰু এই কটনৰ মাজেৰে ধোঁৱাখিনি পাৰ হৈ আছে। এয়া চিগাৰেটৰ ধোঁৱাখিনি আমাৰ বটলত সংৰক্ষণ হৈছে, আৰু সেই পানীৰ ঠাইখিনিত আমাৰ ধোঁৱাখিনি স্থায়ী লৈ আছে। দেখিছে এতিয়া ইয়াত ধোঁৱাখিনি সম্পূৰ্ণভাৱে ইয়াত জমা হৈ গ'ল, আৰু চিগাৰেটডাল জ্বলি শেষ হৈ গ'ল। তো এতিয়া আমি পানীখিনি ছাইড কৰি এতিয়া আমি কটনখিনি চাম কেনেকুৱা ধৰণৰ হৈ আছে। তো এই পৰীক্ষা কৰি পোৱা গ'ল যে আমাৰ কটনখিনিত এনেকুৱা ৰংচোৱা দেখিবলৈ পোৱা গৈছে। চিগাৰেটটো জ্বলি যোৱাৰ পিছত আমাৰ কটনখিনি এনেকুৱা ৰংচোৱা হৈছে, আৰু যিটো নেকি চিগাৰেটত এনেকুৱা এটা কটন থাকে এইটো সম্পূৰ্ণভাৱে ৰঙীন হৈ গৈছে। তো ভাবক তেতিয়াহ'লে আমাৰ হাঁওফাঁওত এনেকৈ সদায় এডাল চিগাৰেটৰ ধোঁৱা এনেকৈ ৰং সলনি কৰিলে আমাৰ এমাহত কিমান ক্ষতি হ'ব পাৰে। তো সেইটো ভাবি আপোনালোকে নিজে বিবেচনা কৰি চাওক। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ত যদি মোৰ কিবা ভুল হৈছে মোক তলত কমেণ্ট কৰি জনাওক। আহিব লগা নতুন ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।
জয় হিন্দ জয় আই অসম